আকৌ আৰম্ভ হৈ গ'লোঁ নহয় শকত হ'বলৈ। নমস্কাৰ সকলোকে। ডাঙৰ বেটা যেতিয়া জন্ম হৈছিলে মই বহুত ক্ষীণাই গৈছিলোঁ। যেতিয়া মানে ল'ৰাই গাখীৰ খাই থাকে নহয় মই বহুত বেছি ক্ষীণাই যাওঁ। তাৰপিছতে ল'ৰাও ডাঙৰ হ'ল, আকৌ শকত হ'বলৈ আৰম্ভ কৰিলোঁ। আকৌ আহিল নহয় সৰু বেটা জন্ম হোৱাৰ পিছতো এতিয়া মই ক্ষীণাই গৈছিলোঁ। আকৌ এয়া ই ডাঙৰ হ'ল, এতিয়া আকৌ শকত হ'বলৈ আৰম্ভ কৰিছোঁ মানে। এতিয়া আকৌ ব্লাউজবোৰ ক'ৰবালৈ যাবলৈ হ'লে ব্লাউজবোৰ অকণমান বহল কৰি ল'লেহে হয়। আৰু এইকেইটা দেখিছেনে, ৰাতিপুৱাই পোৰা পিটিকাই ভাতকেইটা খাই লৈ ধুনীয়াকৈ ওলাই ল'লোঁ। আৰু এফালে গ'লে আৰু ৰাতিপুৱাই ভাতকেইটা খাই গ'লে শান্তি আৰু এইফালে ধুনীয়াকৈ গাড়ীত বহি ল'লোঁ দেখিছেনে। ছাতি একেটাতে সোমাই আহিলোঁ। বৰষুণ যাক দিছিলে, ডাঙৰ বেটাই আগবঢ়াই থৈ গৈছিলেহি। আৰু আহি অপেক্ষাৰ অন্তত ডাক্তৰক দেখুৱাই এয়া নাৰ্ভৰ পৰীক্ষা কৰিবলৈ দিছে। আৰু কেইবাটাও পৰীক্ষা দিছে, কিন্তু গোটেইকেইটা আজি কৰিবলৈ সময়ৰ অভাৱ হ'ব, সেইবাবে এটাকে পৰীক্ষা কৰিলোঁ। এয়া নাৰ্ভৰ পৰীক্ষা কৰি আছোঁ। আৰু ডাক্তৰে মোক বৰ্তমান দিছে নাৰ্ভৰ আৰু প্ৰেছাৰৰ পিল খাবলৈ। চাওকচোন, 40 বছৰ নহওঁতেই মানে এতিয়াৰ পৰা প্ৰেছাৰৰ পিল খাব লাগিব বুলি কৈছে। আৰু ডাক্তৰে কৈছে যেতিয়াতো খাবই লাগিব। আৰু এইফালে আহিলোঁ, বাটতে পালোঁ পনিয়ল পাই মানে মই ইমান বেছি ভাল পাওঁ নহয়, লৈ যাওঁ বুলি ল'লোঁ। আৰু বেগটো খুচৰিলোঁ, মোৰ ওচৰত 100 টকীয়া পইচা নাই। পনিয়ল এপোৱাতে 100 টকা লৈছে। আৰু মই আৰু মানুহজনৰ লগত থাকিলে আৰু মোৰ বেগৰ পৰা পইচা দিমনে বাৰু, কি হ'ব। সেইকাৰণে আকৌ মোৰ ওচৰত পইচা নাই বুলি মানুহজনৰ পৰা নিবলৈ আহিলোঁ। এনেকৈয়ে পনিয়লো লৈ ল'লোঁ। কি কৰিব বাৰু, বয়সে নামানে বোলে, কিবা কথা এটা আছে নহয়। এতিয়াৰ পৰানো বাৰু মই প্ৰেছাৰৰ টেবলেট খালে কি হ'ব নাজানো, কিন্তু ডাক্তৰে কৈছে যেতিয়া খাবই লাগিব। আৰু এইফালে সেউজীয়া ৰাস্তাটো ইমান বেছি ভাল লাগিছে। চাওকচোন, বগীবিল পোৱাৰ আগে এই ৰাস্তাটো ইমান ভাল লাগিছে, সেইকাৰণে অকণমান ভিডিঅ' কৰি থলোঁ। ইমান ধুনীয়া আমাৰ অসমখন, তাৰ মাজে মাজে কিনো সমস্যাখন আহি যায় আৰু দেই, মন চন একেবাৰে বেয়া লগাকৈ। আৰু এইফালে আহি আকৌ দোকান পাই গ'লোহি, গম পায়নে। দায়িত্ব এটা লৈ থ'লেতো কৰ্তব্যটো পালন কৰিবই লাগিব, নহয়নে। ব্লাউজটো দেখিছেনে, এইটো কালি থাকি গ'ল হাতকেইটা আৰু লটকনকেইটা লগাবলৈ। আহি লগায়ো দিলেহি যেনিবা। এতিয়াহে ভিডিঅ'টো